আজি সন্ধিয়া এটা খবৰৰ ভিত্তিত আমি ডিফু পুলিচ ষ্টেচনৰ পৰা ধনশিৰি ৰিজাৰ্ভ ফৰেষ্টত আমি এটা চাৰ্চ অপাৰেশ্যন কৰোঁ আৰু সেই চাৰ্চটোত আমি কিছু সংখ্যক এমিনেশ্যনছ, তাৰপিছত 2টা গ্ৰেনেড, AK-47 এটা মেগাজিন আৰু 3টা পিষ্টলৰ মেগাজিন আদি কৰি কিছু ডেটোনেটৰ আৰু কিছু এক্সপ্ল'চিভ আমি পাওঁ। আৰু আমি গম পোৱা তথ্য অনুসৰি এই গোটেই সামগ্ৰীখিনি DNLTৰ বুলি আমি ভাবিছোঁ। এইটো তদন্ত অব্যাহত আছে এতিয়া। মাটিত পুতি থোৱা